নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভ্লগলৈ আজি আমাৰ পিজিত আছে প্ৰি বিহু গতিকে মই ৰেডি হৈছোঁ লগতে আমাৰ গোটেই পিজিৰ প্ৰায়খিনি সকলোৱে মিলি আমি জেং বিহু নাচিম সেইকাৰণে আজি পিন্ধি ভালকৈ ওলাইছোঁ বাকী আপোনালোকক দেখাম তাত কি হয় আচলতে সৰুকৈ পাতিম বুলি ভাবিছিলোঁ চবে কিন্তু প্ৰগ্ৰেমটো বহুত এতিয়া ডাঙৰেই হৈ যোৱা নিচিনা হৈছে মানুহ বহুত হ'ব বুলি ভাবিছোঁ বাকী এয়া ৰেডি হৈছোঁ জেতুকা লগাই দেখাইছোঁ দিয়ক এয়া চবে ইজনী সিজনীক হেল্প কৰি দিছে ধুনীয়াকৈ ৰেডি হৈছে চব এয়া নীলম্বা আৰু এয়া কাব্যশ্ৰী এটা আটাইতকৈ ধুনীয়া মমেণ্ট ইজনী সিজনীক যে পূৰা পিন্ধাই দিয়ে চব ৰেডি হৈ আছোঁ দেই মোক পিছে কাপোৰ কানি পিন্ধাই উলিয়াই দিলে অৰ্বিবাই এতিয়া অকণমান যি পাৰোঁ কৰি দিছোঁ আমি আহিলোঁ ভেনিউ আৰম্ভ হোৱা নাই হ'ব আৰু লাহেকৈ কাব্যশ্ৰী বা ৰেডি হৈ আহিছে এইফালে দেৱশ্ৰী কৰি আজি এই পৰ্যায়ে পাইছোঁ আৰু লগতে আমাৰ আৰু এটা অনুষ্ঠান হ'ব যিহেতু আমাৰ ডিব্ৰুগড়ৰ এগৰাকী ছোৱালী ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি দিল্লীত যাব তাইকো এইটো সময়তে আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ নাচি আছোঁ মই জামনি নাচিব বাকী বেডমিণ্টন ক্লাবৰ সভাপতি মানস চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় উপাচাৰ্য ডক্টৰ নিৰুল বৰুৱা গোলাপ গামোচাৰে আদৰণি জনাইছে আই এম ৰিয়েলি অনাৰ্ড টু বি হিয়াৰ টুডে তেখেত ও বাৰীত তামোল পাণ ও পুখুৰীত মাছ এই